ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত অহাৰ কাৰণে। আপোনালোক সকলোৱে অৱগত যে 1935 চনত অৰ্থাৎ স্বাধীনতাৰ বহু বছৰ আগতে প্ৰায় 12 বছৰ আগত এই সম্পূৰ্ণ 100% ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকাত এই দৌলতপুৰ উচ্চ মন্দিৰ স্থাপিত হৈছিলে। আজিলৈকে ইয়াত ৰূপালী, সোণালী বা হীৰক কোনো এটা জয়ন্তী উদযাপন হোৱা নাই। ইতিমধ্যে 90 বছৰ সম্পূৰ্ণ হৈছে। আজি আমি এই বিদ্যালয়ৰ পৰা অধ্যয়ন কৰি যোৱা বিভিন্ন স্তৰত গৈ লব্ধভাৱে প্ৰতিষ্ঠিত হোৱা ৰাইজক আমন্ত্ৰণ কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াতে হীৰক জয়ন্তী উদযাপন ইয়াত কৰা হ'ব। দিন তাৰিখটো এতিয়ালৈকে নিৰ্ধাৰণ কৰা নাই। আজিৰ সভাই আমাক এটা পূৰ্ণাংগী কমিটি বনাই দিছে। অতি শীঘ্ৰে পূৰ্ণাংগী কমিটি এটা বৈঠক আহ্বান কৰি বিভিন্ন উপকমিটিসমূহ বনাই তাত সকলোৰে মতামত সাপেক্ষে আমি দিনবাৰ ঘোষণা কৰিম। মই আপোনালোকৰ চেনেলক মই ধন্যবাদ দিছোঁ। এটা দীঘলীয়া এটা সময় যেহেতু 1935 চনত বিদ্যালয়খন স্থাপিত দৌলতপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল, আজি বহুত বছৰ হৈ প্ৰায় 90 বছৰ পাৰ হ'ল। আজিলৈকে কোনো এটা জয়ন্তী ইয়াত পতা হোৱা নাই। আমাৰ সন্মানীয় SMDCৰ সভাপতি প্ৰমুখ্যে আমাৰ সদস্যসকল, আমাৰ শিক্ষক গোট আৰু আমাৰ কিছু গণ্যমান্য ৰাইজৰ সহযোগত আমি এটা আলোচনা কৰিছিলোঁ আৰু সেই আলোচনা সাপেক্ষে আজি আমি 13 তাৰিখে খুব ডাঙৰ এটা ৰাজহুৱা সভা আয়োজন কৰিছিলোঁ। সেই সভাত আমি ৰাইজৰ মতামত বিচাৰিলোঁ। ৰাইজৰ যি সুন্দৰ পদক্ষেপ বা মতামত আমি খুব ভাল পাইছোঁ। সকলোৱে ইয়াত আগ্ৰহ প্ৰকাশ কৰিছে আৰু ইমান দিনে নোহোৱা এটা বস্তু যে আমি কৰিবলৈ গৈ আছোঁ বিদ্যালয়খনত, তাকে ৰাইজেও শলাগ লৈছে। আমিও ভাল পাইছোঁ। আমাৰ যদিও ফাইনেল ডেট আমি ফিক্স কৰা নাই, তথাপিও খুব ধুনীয়াকৈ আমাৰ কমিটি গঠন হৈছে আৰু এই হিচাপে আমি সুন্দৰভাৱে যদি আগবাঢ়ি যাওঁ, নিশ্চয় আমাৰ উদ্দেশ্যত আমি সফল হ'ব পাৰিম বুলি ভাবিছোঁ। ভাল পাইছোঁ, যিহেতু আজিলৈকে এনেকুৱা কোনো অনুষ্ঠান ইয়াত হোৱা নাই। গতিকে এনেকুৱা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হ'ব বুলি যথেষ্ট আনন্দিত। মই অঞ্চল হিচাপে বা শিক্ষক হিচাপে প্ৰাক্তন ছাত্ৰ হিচাপে যথেষ্ট আনন্দিত। যিটো আমাৰ হীৰক জয়ন্তী সম্পৰ্কে যিটো আলোচনা হ'ল, আমাৰ অভিভাৱকসকল, আমাৰ গণ্যমান্য ব্যক্তিসকল, স্কুলৰ SMDCৰ সদস্যসকল প্ৰমুখে সকলোৱে আলোচনা মৰ্মে যিটো সিদ্ধান্তত উপনীত হৈছে, নিশ্চয় খুব ভাল সিদ্ধান্ত হৈছে। আৰু এই হীৰক জয়ন্তীটো হ'ব লাগে। প্ৰায় 100 বছৰত ভৰি দিয়া এইখন পুৰণা এখন ঐতিহ্যমণ্ডিত স্কুল। আমাৰ মাইনৰিটি অঞ্চলত এইখনেই পুৰণা স্কুল বুলি ক'ব লাগিব। ইমান দিনৰ মূৰত আমি এই হীৰক জয়ন্তী পতাৰ সংকল্প আমি ভাবি আছিলোঁ, কিন্তু পতাৰ কোনো সিদ্ধান্ত কৰিব পৰা নাছিলোঁ। আজি এই হিচাপত এইটো সিদ্ধান্ত হৈছে যে আমি পাতিম। তাতে মই নথৈ আনন্দিত। সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। পঢ়ি যোৱা বিদ্যালয় হিচাপে আজি এইখন বিদ্যালয়ৰ উন্নয়ন সমিতিয়ে আৰু পঢ়ি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সমন্বিতে যিখন সভা অনুষ্ঠিত কৰিলে, এই সভাত যি সুন্দৰ এটা সিদ্ধান্ত লৈছে আমি শুনি খুব ভাল পাইছোঁ যে আমি পঢ়ি যোৱা বিদ্যালয়খনে হীৰক জয়ন্তী উদযাপন কৰিবলৈ গৈছে। গতিকে এই কথাটো শুনি আমি প্ৰাক্তন ছাত্ৰ হিচাপে খুব ভাল লাগিছে আৰু আমাৰ দৰে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ লগত যোগাযোগ কৰিছে তেওঁলোকেও নথৈ আনন্দিত হৈছে।